মই বুলুমা শইকীয়া অল ইণ্ডিয়া ফেডাৰেশ্যন অফ ANM LSBs প্ৰেচিডেণ্ট তথা সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থাৰ সাধাৰণ সম্পাদিকা। আজি গোটেই বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছক ৰুধিবলৈ হাজাৰ হাজাৰ দেশৰ স্বাস্থ্যকৰ্মীয়ে কৰ্মৰত হৈ আছে। অসমতো হাজাৰ হাজাৰ স্বাস্থ্যকৰ্মীয়ে এই ৰোগ প্ৰতিহত কৰিবৰ বাবে দিনে নিশাই গাঁৱে ভূঞে গৈ কাম কৰি আছে। তেখেতসকলক সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থাৰ তৰফৰ পৰা তথা অল ইণ্ডিয়া ফেডাৰেশ্যন অফ ANM LSB তৰফৰ পৰা কোটি কোটি প্ৰণাম জনাইছোঁ আৰু শলাগ লৈছোঁ। পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰিব বিচাৰিছোঁ যে সকলো সময়তে স্বাস্থ্যকৰ্মীসকল আমি সাজু হৈ আছোঁ আৰু যিকোনো প্ৰকাৰে এই ৰোগ প্ৰতিহত কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ। স্বাগতম জনাইছোঁ। সমগ্ৰ দেশ আজি লকডাউনত স্তব্ধ। এই লকডাউনৰ মাজতো আমি স্বাস্থ্যকৰ্মীসকলে অহৰহ স্বাস্থ্য সেৱাত ব্যস্ত। আপোনালোকৰ সহায়ৰ অবিহনে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। গতিকে মই সকলোলৈকে অনুৰোধ, এই লকডাউন মানি চলক। অন্তৰ্গত যিখিনি বাহিৰৰ পৰা অহা মানুহ, সেইখিনি মানুহক আমি আজি ষ্টাম্পিং কৰি আছোঁ। গতিকে আমাৰ আজি এই টিমটোত আমাৰ স্বাস্থ্যকৰ্মীসকল আছোঁ আমি, আৰু আমাৰ লগত আশাকৰ্মী আছে, আমাৰ গাঁওৰক্ষী বাহিনীৰ ল'ৰা আছে, তাৰপাছত আমাৰ লগত গাঁওবুঢ়াৰ সহযোগ নিজৰ ঘৰত নিজে আবদ্ধ হৈ থাকক, ষ্টে হোম ষ্টে লাইফ। গতিকে নিজেও সুৰক্ষিত হওক, আনকো সুৰক্ষিত কৰক। গতিকে আমি আছি 15 তাৰিখে জাহাৰ বমৰ যিখিনি বাহিৰৰ পৰা অহা লোক, গতিকে মই আপোনালোকক এটা অনুৰোধ কৰোঁ, যদি নিজামুদ্দিন দৰগাৰ কোনোবা মানুহ যায় আহি মনে মনে আছে, তেনেহ'লে আপোনালোকে নিজেই ওলাই আহি কওক। মই যে কৈছিলোঁ তোমাক যে এটা থাকিব লাগে, আলাদা ৰুমতে থাকি বেলেগ এটা লগ লাগি নাথাকিবা। এইটো গম পাইছাই ন আমাৰ আৰু এই ভাইৰাছৰ কোনো মেডিচিন নাই, এটাই মেডিচিন, সেইটো হৈছে যিটো ছ'চিয়েল ডিষ্টেঞ্চ। আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। ইজনে 1 মিটাৰ দূৰত্ব বজাই ৰাখিব। ঘৰত অহা ল'ৰাকেইটাক আমি চাব লাগিব, আমি চিকিৎসা দিব লাগিব। এতিয়া আমাৰ চব চিকিৎসা বন্ধ, এইটোতে লাগি আছে মানুহবিলাকে। তাৰমানে এতিয়া আমি কি কৰিব লাগিব, প্ৰথম যি ল'ৰাটো আহিব, আমি 14 দিন তাক ঘৰৰ মানুহৰ লগত তাৰমানে এতিয়া অস্ত্ৰ কথা পাতিব লাগিব। 1 মিটাৰ ডিষ্টেঞ্চত থাকিব লাগিব। তাৰমানে